আজি গাঁও জিলা দলৰ উদ্যোগত তথা নলয় চেৰপাং বিপ্লৱ দলৰ উদ্যোগত যিটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম ইয়াত উপস্থিত আমাৰ ৰেহন दैमारी ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী আৰু আমাৰ দলৰ ভাইচ প্ৰেছিডেণ্ট আৰু কাৰ্তিক বড়ো আছে আমাৰ বিপ্লৱ দলৰে অৰ্গেনাইজিং সেক্ৰেটাৰী আৰু লচক दैमारी ডাঙৰীয়া আছে ভেৰগাঁও জিলা বিপ্লৱ দলৰে প্ৰেছিডেণ্ট তো আজি আপোনালোকে আমাৰ ভাষণ শুনিবলৈ অহা নাই আপোনালোকৰ উদ্দেশ্যটো হ'ল আজি এই মিটিঙৰ জৰিয়তে আমাৰ দলত জইনিং কৰা 800 জনতকৈ বেছি আজি বিজেপিৰ পৰা আমাৰ দলত জইন কৰিব 200 জনতকৈ বেছি ইউপিএফএল দলৰ পৰা আমাৰ দলত যোগদান কৰিব আৰু 200তকৈ বেছি 250 জনমান হ'ব কংগ্ৰেছৰ পৰা আমাৰ দলত যোগদান কৰিব খুব ভাল কথা আমি আদৰি লৈছোঁ আপোনালোকক আমি একেলগে কাম কৰিব এই বিটিসি উন্নয়নৰ স্বাৰ্থত আমাক লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন বিপ্লৱ দলৰ জন্ম হোৱাৰ মেইন উদ্দেশ্য বা কাম কৰাৰ মেইন উদ্দেশ্য আমাক বিপ্লৱ দলৰ একো নালাগে আমাক ৰাইজে শান্তিকে থাকিব পাৰিলে হ'ল ৰাইজৰ উন্নয়ন হ'লে হ'ল আৰু এই বিপ্লৱ দলটো সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই বিপ্লৱ দল আৰু দলৰ উদ্দেশ্য সেইটোৱেই যে বিটিসি অঞ্চলত শান্তি থাকক বিটিসি অঞ্চলত একতা থাকক বিটিসি অঞ্চলৰ উন্নয়ন হওক সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই আমি কাম কৰিব বিচাৰিছোঁ বিপ্লৱক অকল বড়ো নহয় সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে দেই তো খুব ভাল লাগিল আপোনালোকে দুৰ্গা দাস বড়ো ডাঙৰীয়া কি ক'লে বুজি পাইছে আমাৰ ৰেহন दैमारी ডাঙৰীয়া কি কৈছে বুজি পাইছে আপোনালোকে কমলীয়াৰাণী বাইদেউ কি কৈছে বুজি পাইছে কি কাম কৰিছে ৰাইজৰ কাৰণে এইটো স্পষ্টভাৱে আপোনালোকক বুজাইছে ভাষাটো বুজি পায় না মোৰ ভাষাটো বুজি পায় হা সামনে যাও লাগব নাকি হা বুজি পায় হা বুঝছে আমি কি কইছে বুঝছে বাংলা ভাষা কল লাগবো বাংলা ভাষা না হিন্দি সামনে দেখছি না সামনে দেখছে আমাকে কিরকম ভালো না ও বাংলা ভাষা চলে না এখানে না অসমীয়া বাংলায় কোন এই যে বাংলা ভাষা বুঝে না বলে আমাকে দেখছে তো সামনে থেকে কিরকম মানুষটা কিরকম ভালো ভালো দেখ এই কিরকম ভাল না সব ভাল এটা তো ভাল পরে পরে কি হবো পরে থালা ছাবি এখন তো নাঙল পরে থালা ছাবি নাকি না ট্রাক্টর হ্যাঁ এটা তো ভাল না পিছন পিছন আর থালা ছাবি হ্যাঁ পিছন আর কি হবো এটা তো ভাল বিরাট ভাল লাগে মনত এটা তো ভাল যেটা সময় আইব কি হবো আবার ট্রাক্টর নাকি হ্যাঁ এটা তো ভাল পিছত কি হবো আবার আবার ট্রাক্টর নাকি এটা তো সবে নাঙল পিছত নাঙল 500 টাকা দিয়া 5 বছর খাইলো হ্যাঁ 500 টাকা দিয়া 5 বছর খাবো বিচাইছে 5 বছর কমপ্লিট হওয়া নাই হ্যাঁ এই রমই সিনাকি করাই দেবে ফলে থালা ছাবিছিল নাকি বসুন বসেন ও
এই বিজেপি পৰা কিছুমান জইন কৰিব না আমাৰ মই বিজেপিৰ কিবাটো চিনাকি কৰি দিম এইফালে এই যে ইহঁতে হ'ল বিজেপি পদমফুল এতিয়া ভাল হ'ল আমাৰ দলত আহিল হা আগত ঠিকি ঠগাইছিল না ঘৰে ঘৰে চাকৰি দিম ৭৫ টকা দিম না এতিয়া আমাৰ দলত আহিল ভাল হ'ল ইহঁতে বিজেপি দে আপোনালোকেতো আজি আছে ইহঁতে একমাহমান হ'ল আমাৰ দলত সোমোৱাটো বিজেপি আছিল ওদালগুৰি হা এই প্ৰমোদ বড়োকে খারাপ পায়া মানে খারাপ পায়া আমার দলত আহিছে হ্যাঁ এই 4জন বিজেপি ওদালগুৰিৰে ভাল কৰ্মী CCLCC চেয়াৰমেন আছিল প্ৰমোদ বড়োয়ে নিজৰ কথা মতে কাম দিব পৰা নাই এই কাৰণে ইহঁতে বিজেপি এৰি আমাৰ বিশেষ দলত সোমাইছে মিশ্ৰ ব্ৰহ্ম চবে চিনি পায় দেই এনেকুৱা আৰু ইউপিপিএল এৰিও আমাৰ দলত অহা এনেকুৱা লিডাৰ বহুত আছে প্ৰমোদ বড়ো বা ইউপিপিএলে কি কৈছিল আগত আচ্ছা মই একটা কথা বলি ৭৫,০০০ টাকাটা লাগে না মাটি কথা লাগে ক ৭৫,০০০ টাকা লাগে কিনা এই ৭৫,০০০ লাগে লাগিব না এই মহিলাসকলে লয় ৭৫,০০০ লাগে না মাটির পাত্তা লাগে ক হ্যাঁ ৭৫,০০০ ৫০,০০০ না মাটির পাত্তা এখন মাটি লাগে আগত ৭৫,০০০ না ৭৫,০০০ লাগে না লাগে ৭৫,০০০ এই ৭৫,০০০ লাগে লাগে ৭৫,০০০ এইফালে ৭৫,০০০ ৭৫,০০০ এই ৭৫,০০০ লাগিব কি লাগে মাটির পাত্তা ৭৫,০০০ লাগিব ৭৫,০০০ হ্যাঁ ৭৫,০০০ লাগে লো না টাকা নয় নাকি ৭৫,০০০ লো 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 নেবো লাগে ৭৫,০০০ না লাগে না না লাগে ঠিক আছে দে ৭৫,০০০ কি লাগে তাহলে লাগে না ৭৫,০০০ লাগে না না লাগে ঠিক আছে ৭৫,০০০ না লাগে বলে কইছে এটা মাটির পাত্তা লাগে ঠিক আছে মাটির পাত্তা আছে না আসল ৭৫,০০০ টাকা নিয়ে কি করবো এইটাকে একদিনে খরচা হয়ে যাবে ৭৫,০০০ টাকা না মাটির পাত্তা হইলে তো পার্মানেন্ট হয়ে গেল মাটির আমার সরকার আহা পরে আমি আমার এই হলদিমারি ডাঙরিয়া কোৱা নিচিনা কমলী বাইদেউ কোৱা নিচিনা দুর্গা দাস কোৱা নিচিনা সরকার আহক আমি প্রথম কামটো মাটির পাত্তা দিয়া কামটো আমি প্রথম স্টার্ট করিব হ্যাঁ বেলেগ একো কাম নাই আমি আগতেও মাটির পাত্তা দিয়ে আহিছে আৰু এইবাৰো দিব বহুত সরকারি মাটিত আমার বড়ো সকল আছে আদিবাসী সকলেও আছে আমার মুসলিম সকলেও আছে গোর্খা সকলেও নিশ্চয় আছে রাজবংশী সকলেও নিশ্চয় আছে নাথযোগী সকলেও নিশ্চয় আছে বা বেঙ্গলী সকলেও নিশ্চয় আছে বহুত সরকারি মাটিত আমার বড় মানুষ সকলেও আছে সবই আছে সবকে আমি সরকার বানাবার পিছত ১ নম্বর এজেন্ডা বা ১ নম্বর প্রথম কামটো এই মাটির পাত্তা দিয়াটো হ'ব বিশ্বাস ৰাখক আপোনালোকে
বিশ্বাস ৰাখক আমি সেইটোৱে কাম কৰিম মাটিৰ পাত্তা দিব পাৰিলে চবৰে শান্তি হ'ব প্ৰমোদ বড়ো মাটিৰ পাত্তা নিদিয়ে সি ইলেকশ্যনহে কৰে কিমান মানুহক নটিচ দিছে হা ইলেকশ্যন কৰিম বুলি কিমান মানুহক নটিচ দিছে আপোনালোকেতো জানে চবে না আপোনালোকে চবে জানে মাটিৰ পাত্তা দিয়াটো বাদ দি ইলেকশ্যনহে কৰিব সি প্ৰমোদ বড়োৱে আৰু এইবিলাক ৰেহৰ দেৱাৰী যিটো কৈছে কমলী বাইদেউ যিটো কৈছে আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়ে যিটো কৈছে আপোনালোকে আৰু এই 500 টকা দি 5 বছৰ খাব বিচাৰিব নালাগে আৰু 500 টকা নিয়া আৰু 5 বছৰ খাব বিচাৰিব নালাগে 500 টকা দিয়া 5 বছৰ যায় হা 5 বছৰ হৈ নাই তো 500 টাকা দা আৰু বাকি আছে 2 বছৰ আৰু বাকি আছে 500 টাকা নিয়া 5 বছৰ খাব বিচাৰিছে বহুত মানুহে এইটো অন্যায় হৈছে এইটো ঠিক নহয় এইবাৰ এইবিলাক বাদে ট্ৰেক্টৰ লাহে লাহে চলাব লাগে মই কৈছো মাৰুতি নিচিনা নাচালাবি প্ৰমোদক মই কৈছো সেয়া মাৰুতি টয়টাৰ নিচিনা চলাই আছে স্পীডত ট্ৰেক্টৰটো আস্তে আস্তে চলাব লাগে মই কৈছো আস্তে আস্তে চলাই যাবি এই ট্ৰেক্টৰটো এই মাৰুতি নহয় এই টয়টা নহয় ট্ৰেক্টৰটো আমাৰ এইফালে আমাৰ এতিয়া কংগ্ৰেছৰ বহুত সদস্য আছে আজি আমাৰ দলত জইনিং কৰিব ভাল কথা আমি আপোনালোকক লৈ একেলগে কাম কৰিম উদ্দেশ্য এটাই আমি কংগ্ৰেছ হওক UDF হওক বা BJP হওক বা BPPL হওক বা AJP হওক সকলোকে লৈ পেলাই BTCৰ উন্নতিৰ স্বাৰ্থত BTCৰ শান্তিৰ স্বাৰ্থত আমি কাম কৰি যাম আহক একো নহয় আপোনালোকে আহক আমাৰ লগত একেলগে কাম কৰক আপোনালোকক নিজৰ ভৱিষ্যতটো চিন্তা কৰক জেনেৰেশ্যন আছে আমি ভুল কৰিব নালাগে নহ'লে নেক্সট জেনেৰেশ্যনে আমাক গালি দিব আজি ইমান BTC আগত যেনেকৈ আছিল এনেকৈ গৈ থকা নাই BTC ধ্বংস হ'বলৈ গৈ আছে BTC প্ৰটেকশ্যন কৰাটো BTC বাচাৱাটো আমাৰ সকলোৰে দায়িত্ব অকল বড়ো মানুহৰ নহয় সব জাতিৰ দায়িত্ব সকলোৰে দায়িত্ব সকলোৱে আগুৱাই আহক আমি কাম কৰিম দেই সকলোৱে আগবাঢ়ি আহক আমি একেলগে কাম কৰিম BTC শান্তিৰ স্বাৰ্থত BTC উন্নয়নৰ স্বাৰ্থত আমি সকলোকে একেলগে লৈ যাম সেইকাৰণে আমি আদিবাসী চেল বনাইছে গোৰ্খা চেল বনাইছে বা ৰাজবংশী চেল বনাইছে বা বিভিন্ন চেল আমি বনাই লৈছে তো আমি আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ মই তাতে সমানে সুবিধা দি পেলাই আমি লৈ যাব পাৰে তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ একটা চেল বনাই দিছে একটা চেল বনাইছে মাইনৰিটি চেল গোৰ্খা চেল ৰাজবংশী চেল আৰু বেংগলী চেল সব জাতির একটা কোড সেল বনাই ফেলে দিছে